BTRनि रायजो राजाफोरा BJP सरकारनो भट होनो नाङा होननानै खावलायदों अखिल गगैया। BJPआ खुंथायाव फैयोब्ला हारि माहारिनि गेजेराव दाङाबाजि जागोन। फैबाय थानाय बिसायख'थिखौ नोजोर बोनानै राजनितिनि बार होबाय रायजो दलनि आफादगिरि आरो MLA अखिल गगैया। दिनै तामुलपुर जिल्लानि गान्धीबारियाव खुंजानाय मोनसे हाबाफारियाव बाहागो लानानै अखिल गगैया बुंथियो दि बर' हारिनि राजखान्थिखौ फोजोबनो थाखाय नाजागासिनो दं BJP सरकारा। गोबाव सम दावहा नांनानै मोननाय बर' हारिनि अधिकार मोनथायफोरखौ सेख'नानै लाजोबनो नाजादों BJP आरो RSSआ। बेनिखायनो फैबाय थानाय समाव BTRनि रायजो राजाफोरा BJP सरकारनो भट होनो नाङा। BJP सरकारा फैयोब्ला फिन आरोबाव हारि माहारिनि गेजेराव दाङाबाजि जाफिनगोन। बर' आरो अना-बर' फारागथि जाबावगोन होनना BTRनि मोननै आन्सलिक UPPL आरो BPF दोलोआबो एलायन्स खालामनो हागोन होनना फोरमायथियो अखिल गगैया। आसाम गण परिषदआ BJP सरकारनि सेराव गावसोरखौनो गथायबाय। दायो BJP हानजाया आसाम गण परिषदनो मासिखौ हगारनानै होलिया। अतुल बराया गाव MLA आरो मन्थ्रि जानो थाखाय BJPनो गासैखौबो नागारनानै होबाय होनना बुंथियो अखिल गगैया। অসম গণ পৰিষদে মানে সাৰেণ্ডাৰ কৰি দিছিলে। সাৰেণ্ডাৰ মানে আপুনি জানে নহয়, সালফা যেনেকৈ বন্দুক লৈ পিছত এৰি দি আত্মসমৰ্পণ কৰি চৰকাৰ মতে কাম কৰে না নাই, উল্টাকৈ আন্দোলন কৰা মানুহকো গুলিয়াবলৈ যায়নে নাই, তেনেকৈ অসম গণ পৰিষদেও মানে BJPৰ ওচৰত একদম নেজডাল পেলাই দিছিল। আৰু মূৰো পেলাই দিছিলে, নেজডালো পেলাই দিছিলে, নাইকিয়া হৈ গৈছিলে। এতিয়া লাহে লাহে তেতিয়া দেখিলোঁ এওঁলোকৰ ওচৰত সাৰেণ্ডাৰ কৰি দিয়াৰ পাছত আমাৰ গোটেইকেইটা সমষ্টিয়ে খাই পেলালে। এতিয়া BJPয়ে চিটেই নিদিয়ে ইলেকশ্যনত AGPক। তেতিয়া কিছুমান মানুহে তাৰ ভিতৰত খং উঠিছে আৰু BJPৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰিছে। খাটাং থাকিব। সেইকাৰণে মই অসম গণ পৰিষদকতো কৈ আছোঁ, হেই আপোনালোকে হিন্দী ভাষী গুজৰাটী মানুহকেইটাৰ পৰা আঁতৰি আহক। আপোনালোকে উত্তৰ ভাৰতীয় এই হিন্দু বলয়টোৰ পৰা আঁতৰি আহক। আমি গোটেই অসমীয়া মানুহবিলাক একলগ হওঁ অসম গণ পৰিষদ, একলগ হওঁ ৰাইজৰ দল, একলগ হওঁ অসম জাতীয় পৰিষদ, একলগ হওঁ BPF, একলগ হওঁ UPPL, চব লগ হৈ লওঁ। তেতিয়া চালে চবকে খেদিব পাৰিম আমি, হয়নে নহয় কওক? আমি অসমৰ মানুহৰ শাসন কৰিব পাৰিম। কিন্তু এই অসম গণ পৰিষদে যে সাৰেণ্ডাৰ কৰি দিছিলে, একদম অতুল বৰাই শুই একদম আৰু মানে চবেই দি দিলে আৰু শেষ। আৰু অতুল বৰা নাই আৰু নাই, চব নিজৰ অকল MLAটো হ'বৰ কাৰণে, মিনিষ্টাৰটো হ'বৰ কাৰণে এৰি দিছিলে। এতিয়া অসম গণ পৰিষদৰ পৰা দুজন এজনে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু মাত পাতিছে। গতিকে মই ভাবোঁ যে এইটো এটা ভাল লক্ষণ। ছেপ্টেম্বৰত হ'বলগীয়া যি ইলেকশ্যন, সেই ইলেকশ্যনত কেইজনমান হ'লেও পাৰিষদ আমি জিকাম ৰাইজৰ দলৰ তৰফৰ পৰা, আৰু BTRতো আমাৰ প্ৰতিনিধি থাকিব। আৰু সমগ্ৰ অসমবাসী ৰাইজৰ হৈ, সমগ্ৰ অসমীয়া ভাষী ৰাইজৰ হৈ, আৰু বড়োভাষী ৰাইজৰ হৈ, ৰাভাভাষী ৰাইজৰ হৈ, সকলোৰে হৈ ঐক্যবদ্ধভাৱে শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ এইবাৰ ৰাইজৰ দল BTRৰ কোকৰাঝাৰত থাকিব। আমাৰ কাৰণে মিত্ৰতাৰ দুৱাৰ সকলোৰে কাৰণে আমি খোলা ৰাখিছোঁ। যদি কোনোবাই মিত্ৰতা বিচাৰে ৰাজ্যিক ভিত্তিত, তেতিয়াহ'লে মিত্ৰতা হ'ব, আৰু যদি মিত্ৰতা নিবিচাৰে তেতিয়াহ'লে অকলশৰীয়াকৈ নিৰ্বাচন হ'ব। কিন্তু 2026 চনত আমি সাংঘাতিক ধৰণে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু বহু চিটত এইবাৰ আমি জয়লাভ কৰিম ৰাইজৰ দলে। গতিকে আমি এতিয়া পূৰা প্ৰস্তুত। সমগ্ৰ অসমৰ উজনিৰ পৰা নামনিলৈকে, কাৰ্বি আংলঙৰ পৰা বৰাক উপত্যকালৈকে ৰাইজৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ দেখিলে আপোনালোকে নিজেই গম পাব। আজি অলপ সময়ৰ পাছত মই মানসত যেতিয়া যাম তেতিয়াই আপোনালোকে গম পাই যাব। ব্যাপক ৰূপত মানুহৰ সমৰ্থন আহিছে। আমি BTRতো আনকি কেইবাটাও সমষ্টিত এইবাৰ বিধানসভা সমষ্টিত মানে জয়লাভ কৰিম 2026ত। আপোনালোকে নিশ্চিন্ত হৈ থাকক। সেইকাৰণে কোনে আমাৰ লগত এলায়েন্স কৰে, কোনে নকৰে, কোনে তাচ্ছিল্য কৰিছে, কোনে সন্মান কৰিছে, এইটো তেওঁলোকে নিজেই শিক্ষা পাব। কিন্তু মই আপোনালোকক ক্লিয়াৰলি কৈ থৈছোঁ যে আমাৰ কাৰণে আমি আলোচনাৰ দুৱাৰ, মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছোঁ আমাৰ দলৰ ওচৰত। যদি কোনোবাই মিত্ৰতা বিচাৰে আহক, আৰু যদি কোনোবাই মিত্ৰতা নিবিচাৰে তেতিয়াহ'লে আঁতৰি যাওক। অসম গণ পৰিষদে মানে সাৰেণ্ডাৰ কৰি দিছিলে। সাৰেণ্ডাৰ মানে আপুনি জানে নহয়, সালফা যেনেকৈ বন্দুক লৈ পিছত এৰি দি আত্মসমৰ্পণ কৰি চৰকাৰ মতে কাম কৰে না নাই, উল্টাকৈ আন্দোলন কৰা মানুহকো গুলিয়াবলৈ যায়নে নাই, তেনেকৈ অসম গণ পৰিষদেও মানে BJPৰ ওচৰত একদম নেজডাল পেলাই দিছিল। আৰু মূৰো পেলাই দিছিলে, নেজডালো পেলাই দিছিলে, নাইকিয়া হৈ গৈছিলে। এতিয়া লাহে লাহে তেতিয়া দেখিলোঁ এওঁলোকৰ ওচৰত সাৰেণ্ডাৰ কৰি দিয়াৰ পাছত আমাৰ গোটেইকেইটা সমষ্টিয়ে খাই পেলালে। এতিয়া BJPয়ে চিটেই নিদিয়ে ইলেকশ্যনত AGPক। তেতিয়া কিছুমান মানুহে তাৰ ভিতৰত খং উঠিছে আৰু BJPৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰিছে। খাটাং থাকিব। সেইকাৰণে মই অসম গণ পৰিষদকতো কৈ আছোঁ,
এই আপোনালোকে হিন্দী ভাষী গুজৰাটী মানুহকেইটাৰ পৰা আঁতৰি আহক আপোনালোকে উত্তৰ ভাৰতীয় এই হিন্দী হিন্দু বলয়টোৰ পৰা আঁতৰি আহক আমি গোটেই অসমীয়া মানুহবিলাক একলগ হওঁ অসম গণ পৰিষদ একলগ হওঁ ৰাইজৰ দল একলগ হওঁ অসম জাতীয় পৰিষদ একলগ হওঁ BPF একলগ হওঁ UPPL চব লগ হৈ লওঁ তেতিয়া চালে চবকে খেদিব পাৰিম আমি হয়নে নহয় কওক আমি অসমৰ মানুহৰ শাসন কৰিব পাৰিম কিন্তু এই অসম গণ পৰিষদে যে চাৰেণ্ডাৰ কৰি দিছিলে একদম অতুল বৰাই শুই একদম আৰু মানে চবেই দি দিলে আৰু শেষ আৰু অতুল বৰা নাই আৰু নাই চব নিজৰ অকল MLAটো হ'বৰ কাৰণে মিনিষ্টাৰটো হ'বৰ কাৰণে এৰি দিছিলে এতিয়া অসম গণ পৰিষদৰ পৰা দুজনে এজনে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু মাত পাতিছে গতিকে মই ভাবোঁ যে এইটো এটা ভাল লক্ষণ